এতিয়া চোৱা জড়তা জড়তাটো ইংলিছত কোৱা হয় ইনাৰ্চিয়া বুলি এতিয়া জড়তা কি ধৰি লওঁ কোনো আমি কি হ'ব পাৰে বস্তু এটা প্ৰৱণতা থাকে যেটো প্ৰাকৃতিক প্ৰৱণতা বুলি কয় নেচাৰেল টেন্ডেন্সি কি হয় যে যেতিয়া কোনো এটা বস্তু গতিশীল অৱস্থাত থাকে গতিশীল অৱস্থাত থকা বস্তু এটাৰ এনেকুৱা এটা প্ৰৱণতা থাকে যে কি গতিশীল গৈ থাকিব আৰু ৰৈ থকা বস্তু এটাৰ কি প্ৰৱণতা থাকে যে কি ৰৈ থাকিব বিচাৰে ইয়াক কোৱা হয় জড়তা বুলি যে গৈ থকা বস্তু এটাই গৈ থাকিব বিচাৰে আৰু ৰৈ থকা বস্তু এটাই ৰৈ থাকিবকে বিচাৰে তো সেই কাৰণে জড়তা বা ইনাৰ্চিয়া দুটা ভাগত ভাগ কৰা হৈছে গতি জড়তা আৰু স্থিতি জড়তা তো গতি জড়তা কোনটো যেতিয়া কোনো এটা গতিশীল বস্তুৰ প্ৰৱণতা কি থাকে যে ই গৈ থাকিব বিচাৰে আৰু স্থিতিশীল বস্তু এটাৰ কি হ'ব ই ৰৈ থকা অৱস্থাতে থাকিব বিচাৰিব আৰু হেতুকে কোৱা হয় স্থিতি জড়তা বুলি জড়তাটো হৈছে কি এটা নেচাৰেল টেন্ডেন্সি যেটো কি বুলি কোৱা হয় মানে ইনাৰ্চিয়া আৰু এটো হৈছে মানুহ বুলি নহয় যিকোনো বস্তুৰে এটো এটা সাধাৰণ এটা প্ৰৱণতা যে ই ৰৈ থাকিব বিচাৰে আৰু গৈ থাকিব বিচাৰে এই জড়তাৰ সূত্ৰটোৰ ওপৰতে নিউটন নামৰ বিজ্ঞানীজনে তিনটা গতি বিষয়ক সূত্ৰ আগবঢ়াইছিলে আৰু এই জড়তাৰ ওপৰতে ভিত্তি কৰি পেলাই নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো আগবঢ়াইছিল গতি বিষয়ক নিউটনৰ প্ৰথম সূত্ৰটো তেওঁৰ কি হয় নিউটনৰ নামটো লিখিব লাগিব ইয়াত যে নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো জড়তাৰ ওপৰত ভিত্তি কৰি বনোৱা আছে তাৰমানে ইয়াৰ সৈতে একে এটা সূত্ৰটো কি যেতিয়ালৈকে কোনো এটা বস্তুৰ ওপৰত আমি বাহ্যিক বল প্ৰয়োগ নকৰো তেতিয়ালৈকে কি হ'ব ৰৈ থকা বস্তু এটা ৰৈ থাকিব আৰু গৈ থকা বস্তু এটা কি হ'ব সুষম বেগেৰে সৰল ৰেখাৰে গতিশীল অৱস্থাত থাকিব তো এই সূত্ৰটো জড়তাৰ সৈতে মিলি গৈছে নাই যে জড়তা মানে বুলি কওঁতে আমি কি বুজি পাইছিলো যে এটা সাধাৰণ প্ৰৱণতা যিকোনো বস্তুৰে যে গৈ থাকিব বিচাৰে আৰু ৰৈ থাকিব বিচাৰে সেই কাৰণে কি কোৱা হৈছে যে নিউটনৰ যেহেতু প্ৰথম সূত্ৰটো জড়তাৰ লগত বহুতখিনি মিল আছে বা জড়তাৰ সূত্ৰৰ ওপৰত আধাৰিত সেই কাৰণে নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো জড়তাৰ সূত্ৰ বুলিও কোৱা হয় জড়তাৰ সূত্ৰ পৰীক্ষাত এনেকুৱাকৈ আহে যে নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো লিখা আৰু ইয়াক জড়তাৰ সূত্ৰ বুলিও কোৱা হয় কিয় তেতিয়াহলে আমি প্ৰথমতে লিখি ল'ব লাগিব যে নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো কি যে বাহ্যিক কোনো বল প্ৰয়োগ নকৰালৈকে গতিশীল বস্তু এটা গতিশীল অৱস্থাত থাকিব আৰু স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাতে থাকিব এটো হৈছে নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ তাৰ পিছৰ কোৱেশ্চনটো কি আছিল যে ইয়াক জড়তাৰ সূত্ৰ বুলিও কোৱা হয় কিয় তেতিয়াহলে আমি জড়তাৰ কথাটো লিখিব লাগিব যে জড়তা বুলি ক'লে আমি কি বুজি পাওঁ এটো এটা সাধাৰণ এটা প্ৰৱণতা যিকোনো বস্তুৰে যেটো কি হয় যেটোৱে কি বুজায় যে গতিশীল অৱস্থাত থকা বস্তু এটাই গতিশীল অৱস্থাতে থাকিব বিচাৰে আৰু স্থিতিশীল অৱস্থাত থকা বস্তু এটা স্থিতিশীল অৱস্থাতে থাকিব বিচাৰে যেতিয়ালৈকে তাৰ ওপৰত বাহিৰা কোনো বল প্ৰয়োগ কৰা নহয় তো যেহেতু নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰৰ লগত জড়তাৰ সূত্ৰৰ মিল আছে সেয়েহে কি বুলি কোৱা হয় যে নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটোক জড়তাৰ সূত্ৰ বুলিও কোৱা হয়